মই জয়তে অসমৰ ৰাইজলৈ ধন্যবাদ জ্ঞাপন কৰিছোঁ আজিৰ দিনটো লকডাউনটো খুব ভালদৰে মানাৰ কাৰণে। অহা বহুদিন আমি এই লকডাউনৰ মাজত থাকিব লাগিব। তাৰ কাৰণে শাৰীৰিক আৰু মানসিকভাৱে আমি প্ৰস্তুতি কৰা ভাল হ'ব। এই সময়ছোৱাত কাঠিন্য আছে, সমস্যা আছে, কিন্তু এটা ডাঙৰ বিপদত যুঁজিবৰ কাৰণে আমি এই সৰু সুৰা অসুবিধাবোৰ আমি সন্মুখীন হ'ব লাগিব। আমি তাৰ কাৰণে সাজু হ'ব লাগিব। মই সদায় ৰাইজক অনুৰোধ কৰোঁ যাতে তেওঁলোকে চৰকাৰে মানি দিয়া নিয়ম মতে ছ'চিয়েল ডিষ্টেন্সিং খুব ভালদৰে বজাই ৰাখে। বজাৰ সমাৰলৈ আহোঁতে 1 মিটাৰ কমচে কম ইজনে ইজনৰ দূৰত্বত থাকে আৰু পুলিচে বা প্ৰশাসনে বান্ধি দিয়া নীতি নিৰ্দেশনাখিনি সুচাৰুৰূপে সমুদায়ভাৱে পালন কৰে। কিন্তু তাকে নকৰি যদি কেতবোৰ ব্যক্তিয়ে আমাৰ পুলিচৰ বিৰুদ্ধাচৰণ কৰিবলৈ গৈ কেতিয়াবা আইন নিজৰ হাতত তুলি ল'বলৈ চেষ্টা কৰে, তেতিয়াহ'লে এটা দুৰ্ভাগ্যজনক পৰিস্থিতিৰ সৃষ্টি হ'ব পাৰে। পুলিচক অযথা শক্তি প্ৰয়োগ কৰিবলৈ অনুগ্ৰহ কৰি আপোনালোকে বাধ্য নকৰে যেন। শ্ৰদ্ধেয় ৰাইজ, আপোনালোকৰ সহায়ৰ কাৰণে এই সময়ছোৱাত কাৰোবাৰ কিবা অসুখ হ'ব পাৰে, বিপদ হ'ব পাৰে, পৰিয়ালৰ কিবা অসুবিধা হ'ব পাৰে। তেনেকুৱা সময়ত যিকোনো ধৰণৰ সমস্যা হ'লে কেতবোৰ কণ্টেক্ট নাম্বাৰ আমি ৰেডি কৰিছোঁ। সেই কণ্টেক্ট নাম্বাৰবিলাকত এইবিলাক হ'ল হেল্পলাইন নাম্বাৰ। বিশেষকৈ বৃদ্ধ বয়সৰ লোকে অকলশৰে যদি ক'ৰবাত আছে, কাৰোবাৰ যদি পৰিয়ালৰ ঘটনা হৈছে, কিবা হানি বিঘিনি হৈছে, কাৰোবাৰ অসুখ বিসুখ হৈছে, কোনোবা ক'ৰবালৈ যাবলগীয়া হৈছে, বিশেষ ইমাৰ্জেঞ্চি হৈছে, তেনে অৱস্থাত এটা চেণ্ট্ৰেল কণ্ট্ৰল ৰুম বনোৱা হৈছে, এটা কেন্দ্ৰীয় নিয়ন্ত্ৰণ কক্ষ আছাম ষ্টেট ডিজাষ্টাৰ মেনেজমেণ্ট অথৰিটি। তাৰ নাম্বাৰবিলাক দিয়া হৈছে। লগতে গুৱাহাটীত ডায়েল 100 নাম্বাৰ আছে, তাত আপোনালোকে ফোন কৰিব পাৰে। তাৰোপৰি সকলো জিলাতে ডায়েল 100 আপোনালোকে ৰিং কৰিব পাৰে। আৰু তাৰ বাদেও প্ৰত্যেক জিলাৰে আৰু গুৱাহাটীৰ বিভিন্ন অঞ্চলত আমি এটা হোৱাটছআপ নম্বৰো ৰাখিছোঁ, যিটো নাম্বাৰত আপোনালোকে যিকোনো টেক্সট মেছেজ কৰিলে আমি তাৰ প্ৰত্যুত্তৰ দিম। আৰু যিজন বিপদত পৰিছে, যিজন ব্যক্তিক কিবা সুবিধা লাগে, সহায় লাগে, সেইজনক কৰিবলৈ অসম আৰক্ষী সহায়ৰ কাৰণে আগবাঢ়ি আহিব। গতিকে শ্ৰদ্ধেয় ৰাইজ, আমাৰ এই নম্বৰকেইটা আপোনালোকে ভালদৰে ৰাখি লওক আৰু কিবা আৱশ্যক হ'লে এই নাম্বাৰবিলাকত পুলিচৰ সহায়ৰ কাৰণে যোগাযোগ কৰিবলৈ আপোনালোকক মই সাদৰে অনুৰোধ জনাইছোঁ।